मुंह में नमस्कार गोविंद नीलाक्षी कुक चेनेलটোলৈ সকলোকে স্বাগতম জনাইছো আয়ো বতৰ ফল বতৰত খাব লাগে হয় কৰে আমি কঁঠাল খালো চুৰিহে দিছে নেকি দিদা পকিছে নেকি নাই পেলালে এইখিনি দি পেলাই এয়া কঁঠাল গ'ল মুহ মে 10-12 কেজি ওজনৰ এটা কঁঠাল খাবলে ভয় এঠা এতিয়া মোৰ এইখিনি এঠা লাগিলে কিন্তু এঠাখিনি গুচোৱা একেবাৰে সহজ উপায় আগতে আমি কেৰাচিন তেল দিছিলোঁ এতিয়া কেৰাচিন পোৱা নাযায় বাৰু তাতকৈ এইটো বেছি ভাল মিঠাতেল চৰচৌখা তেল আৰু মিঠাতেল যিখিনি অংকত লাগিছে কঁঠালৰ আঠা তাত যদি মিঠাতেল অলপ ঘুমি দিয়া যায় লগতে নাইকিয়া হৈ যায় সেয়া চাওক কঁঠালৰ আঠাটো গায়ব হৈ গ'লে গছৰ ছাঁত বহি লৈছোঁ আৰু এতিয়া কঁঠালৰ সোৱাদ ল'ম চাওক কি ধুনীয়া বহুত সহজ হয় এইটো কথা কিন্তু মই জনা নাছিলোঁ আজি এটা নতুন কথা শিকাই দিলোঁ চুপহি কোনটো কয় নিশা দাদাজন অনে কৰি থৈ দিলে ছোৱালীজনী এতিয়া আমি কঁঠালৰ সোৱাদনো কেনেকৈ লৈছোঁ আপোনালোকক দেখাম এয়া হৈছে নিমখ অকণ এয়া কলপাতৰ ওপৰত ধুনীয়াকৈ দি লৈছোঁ আৰু তাৰ লগে লগে দি লৈছোঁ ইয়াৰ মিঠাতেল অলপমান নিমখৰ ওপৰত এয়া দি লৈছোঁ আৰু তাৰ লগে লগে অলপমান তাৰ ওপৰতে ভোট জলকীয়া সৰু সৰুকৈ কাটি দি দিছোঁ এইটো হ'ল ভোট জলকীয়া ইংৰাজীত ইয়াক কিং চিলি বুলি কয় ন কিং চিলি তো ইয়াত দি দিলোঁ এয়া হৈছে কঁঠালৰ ফুটটো এইটো গুটিটো আঁতৰাই লৈছোঁ আৰু এইখিনি গোটেইখিনি মিশ্ৰণখিনি সানি লৈছোঁ একেলগে লৈ পেলাই ইয়াৰ পৰা অলপমান লৈ আহিছোঁ লৈ আহি ইয়াত ধুনীয়াকৈ জলকীয়া আৰু মিঠাতেল নিমখৰ সংমিশ্ৰণখিনি লগাই লৈছোঁ আৰু এইখিনি খাই দিছোঁ এতিয়া বহুত ধুনীয়া